চাই কেনেকুৱা লাগে মজা লাগে বে মজা নমস্কাৰ ভিডিঅ'টো চাই থকা সকলোকে মানে আপোনাক নমস্কাৰ জনাইছোঁ আৰু এয়া চাওক মই গোটেইটো বান্দৰৰ পজিশ্যনত আগুৱাই গৈছোঁ কিয়নো আমি মানুহবোৰ সকলোৱে বান্দৰ প্ৰজাতিৰে মানুহ তো আজি আছে মোৰ লগত মানে আমাৰ লগত নেক্সট লেভেল টিম আৰু আমি গৈ আছোঁ আজি দেওপানী গৰম পানী চব চাম আৰু ব'লক যিহেতু আজি মই অকলে গৈ আছোঁ মোৰ লগত কোনো কেমেৰামেন নাই তো তাৰ বাবে আজি ভিডিঅ'টো অকলেই কৰিব লাগিব হিলিবও পাৰে আজি প্ৰথমবাৰৰ বাবে নিজে ভিডিঅ' কৰি তো ভিডিঅ'টো চাই যাব আৰু যেনেকুৱা হ'লেও আজি আছে আমাৰ লগত অসমৰ বিখ্যাত ৰাইডাৰ ইউটিউবাৰ নেক্সট লেভেল টিম আছে মোৰ লগত এয়া চাওক ৰাস্তাটো যথেষ্ট বেয়া মই ইয়াৰ ওপৰত ভিডিঅ' কৰি আছোঁ এইবিলাক তুমি গোলাঘাটৰ ইউটিউবাৰ পাৰ্ট অফ ব্ৰ এইটো গোলাঘাটৰ একেলগৰ হৈ ইয়াক মই লগ পোৱা নাই আগে পাছে আজি প্ৰথম লগ পাইছোঁ তো ব্ৰ কেনেকুৱা পাইছা তো এয়াই আছিলে নেক্সট লেভেল টিম নিশ্চয় জানেই আপোনালোকে যথেষ্ট পপুলাৰ ইউটিউবাৰ দেখিছেনে এতিয়া আমি এতিয়া শ্বুট হৈ আছে দেখিছেনে এতিয়া আমি ৰৈ দিছোঁ অলপ সময় এইয়া চাওক আকৌ আগুৱাই গৈছোঁ ধুনীয়াকৈ দেওপানী পামগৈ তো ভিডিঅ'টো শেষৰলৈকে চাই যাব আৰু এতিয়া আমি পালোহি মানে পাম আৰু গৰম পানী তাৰ আগতে অলপ ৰৈ লওঁ খুব ধুনীয়া ইয়াত পৰিৱেশ গোটেই অৰেঞ্জ কালাৰৰ লগাই আহিছে খুব ধুনীয়া আৰু এয়া বিকাশ দা আছে আমাৰ লগত লাগিছে একদম আমি গৰম পানীলৈ যাম আৰু বহুত ধুনীয়া লাগি আছে খুব ধুনীয়া নেচাৰেল পৰিৱেশ ইয়াত এয়া চাওক এয়া লৈ আছে 390 ডিউক মোৰটো 250 বাৰু 200 বৰ বিশেষ এটা হেভি বাইক নহয় কিন্তু এইকেইটা বৰ সাংঘাতিক হেভি বাইক দেখিছেনে দামটো কিমান লৈ কৈ দিয়ক এবাৰ 3.5 লাখ টকীয়া বাইক লৈ ঘূৰি আছে সাংঘাতিক মানে মোৰখন কি কম সাংঘাতিক নেকি চাব হা এইখন চাওক এইখনো যথেষ্ট সাংঘাতিক বাইক যথেষ্ট স্পীড ৰেচিং বাইক হেলমেট অতি দৰকাৰী হেলমেট পিন্ধি চলাব লাগেই আৰু আপুনিও যাতে যিয়ে বাইক চলাওক হেলমেটটো যাতে আপুনি পিন্ধি চলায় অতি দৰকাৰী হেলমেট আৰু এতিয়া আমি গৈ আছোঁ ডাইৰেক্ট দেওপানী গৈ আছোঁ গৰম পানী আমি ঘূৰি আহি সোমাম গৰম পানী পাৰ হ'লোঁ আৰু এয়া ডাইৰেক্ট গৰম পানী দেওপানী বলক ভিতৰলৈ গৈ ভালদৰে দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ वही बात কিবা জোতাৰ পইচা চইচা দিব লাগিব নাই নিজৰ ইচ্ছা ন খুব ধুনীয়া বঢ়িয়া দেওপানী মন্দিৰ কৃষ্ণ দেওপানী মন্দিৰ জয় দুৰ্গা মা আৰু এই ছোৱালীজনী বহি আছে চাই হাঁহি আছিলে এয়া চাওক লাজ লাগে পাই চাওক মন্দিৰ চাওক কৃষ্ণ প্ৰভু অতি ভাল লাগিছে খুব ধুনীয়া ঠিক আছে দেওপানী আহি কেনেকুৱা লাগিছে বহুত বেছি ভাল লাগিছে ফাৰ্ষ্ট টাইম আহিছোঁ সুন্দৰ একদম ভাল লাগিছে বহুত বঢ়িয়া আৰু বলক এতিয়া আমি দেওপানী মন্দিৰ দৰ্শন কৰোঁ প্ৰভু কৃষ্ণ আৰু এইফালে আপোনালোকে দেখিব চাকি বন্তি প্ৰজ্বলন আৰু এইফালে টিলিঙা বান্ধে ইয়াতে কৃষ্ণ খুব ধুনীয়া দেওপানীৰ পৰিৱেশ একেবাৰে যথেষ্ট ভাল লাগিছে ইয়াত বিকাশ দাহঁতৰ লগত ফটো মাৰিবলৈ যথেষ্ট ভিৰ লাগি পৰিছে কি কয় লগা নাই অলপ চলপ লাগিছিলে এতিয়া বাৰু লগা নাই এতিয়া বৰ্তমান খুব ভাল লাগি আছে একদম চাফ চিকুণতা ইয়াত ঠাণ্ডা পৰিৱেশ একদম ভক্তি মন কি কোৱা ব্ৰ বঢ়িয়া এতিয়া মজা আৰু চাওকচোন এই কুকুৰটো কি হ'ল ভুকিছে এইটো কুকুৰ চাওকচোন যথেষ্ট ভুকিছে এই দুজন মানুহ হাঁহিব নাপায় বাৰু হাঁহি ওলাই গৈছে বহুত বেয়া চেয়া নাপাব আপোনালোকে খোলা হাঁহি দেওপানী ইমানে আছিলে আমি দেওপানী চালোঁ এতিয়া দেওপানী চাই আমি যাওঁ গৰম পানীৰ দিশে আমি উভতিবলৈ এতিয়া লৈছোঁ বলক ভিডিঅ'টো চাই যাব শেষলৈকে গৰম পানী মইতো দেখুৱাইছোঁহে আগতে আজি অলপ বেলেগ ষ্টাইলৰ বেলেগকৈ আজি গৰম পানীখন চাবলৈ পাব তো বলক আৰু আমাৰ যাত্ৰা আৰু ইয়াৰ পৰা এতিয়া আৰম্ভ তো খুব ভাল লাগিলে আজি দেওপানী আহি বঢ়িয়া তো দাদা আপোনাৰ চেনেলটো কি কৈছিলে হ'লে কৈ দিয়ক আমাৰ ভিউৱাৰ্ছ UB ব্লগছ U for উজ্জ্বল B for বৰা ব্লগছ UB ব্লগছ দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে পোৱা নাই কিয়নো দাদাই এতিয়া আহি আছে যথেষ্ট ট্ৰেণ্ডিঙত আহি যাব লাহে নে কি কয় দাদা একদম পুৰা ফালি আছে দাদাই ভিডিঅ'বোৰ মই পাইছোঁ বাৰু ভাল লাগিছে খুব ধুনীয়া তো এয়া আমাৰ যাত্ৰা আৰম্ভ গৰম পানীৰ দিশে গোলাঘাটৰ দিশে তো আমি এতিয়া
চিলনীজনত সোমাই কিবা খাম, তাৰপাছত আমি গৰম পানীত সোমাম, গৰম পানী সোমাই আমি গোলাঘাট মিটআপ আছে, ইউটিউব মিটআপত আমি যাম। তো সকলোবোৰ পাই থাকিব। এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।